নমস্কাৰ, হেল্ল' গাইজ। ৰাতিৰ সাঁজটো আজি খাব লৈছোঁ। এফালে আমঠু আৰু কলিজাৰ আলু দি ড্ৰাই ফ্ৰাই, এফালে জলকীয়া আৰু নিমখ, এফালে পিঁয়াজ লৈ লৈছোঁ, এফালে ভাত, এফালে দাইল, এফালে পানী গিলাচ লৈ লৈছোঁ। এতিয়া খাবলৈ ষ্টাৰ্ট কৰিছোঁ দেই। আপোনালোকে খালেনে বাৰু ভাত সাঁজ ৰাতিৰ? ভাতৰ লগত পিঁয়াজ খাই বেছি ভাল লাগে, পিঁয়াজ লৈ লৈছোঁ।